হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি আপোনালোকে মোৰ থাম্বনেইলটো দেখি বুজিব পাৰিছে চাগৈ। আজিৰ ভিডিঅ'টো হৈছে আপোনাৰ আইচক্ৰীমৰ ওপৰত। আইচক্ৰীম হৈছে এনেকুৱা এটা যিটো আমি প্ৰায় সকলোৱে খাই ভাল পাওঁ। আমাৰ ল'ৰা ছোৱালীও খাই ভাল পায়, সৰু ল'ৰা ছোৱালীয়েতো বহুত প্ৰিয় হয় আইচক্ৰীম। কিন্তু কি হয়, আমি যিমানেই লাগিলে আপোনাৰ ব্ৰেণ্ডেড আইচক্ৰীম আমি নিজে নাখাওঁ বা আমাৰ ল'ৰা ছোৱালীবোৰক কিনি নিদিওঁ কিয়, সেইবিলাক আপোনাৰ পেকেটত থাকে। মই সেইবিলাকক ক্ৰিটিচাইজ কৰা নাই, কিন্তু যিটো মই জানো, ইয়াৰ বিষয়ে যিখিনি মই ইনফৰ্মেশ্যন পাইছোঁ, এইটো হয় যে তেওঁলোকে ভালকৈ বনালেও কি হয়, সেই আইচক্ৰীমখিনি বেয়া নহ'বৰ কাৰণে তেওঁলোকে তাত প্ৰিজাৰ্ভেটিভ ইউজ কৰিব লগা হৈ যায়। কিন্তু এই প্ৰিজাৰ্ভেটিভটো আমাৰ হেল্থৰ কাৰণে বহুত বেছি বেয়া হয়। তো সেইকাৰণে এতিয়া যে আপোনালোকে ভিডিঅ'ত দেখি আছে, এই কনচেপ্টটো হৈছে যে আপোনাৰ লাইভ আইচক্ৰীম ৰ'ল, য'ত এই ৰেষ্টুৰেণ্টখনে আপোনালোকক মুখৰ আগত তেওঁলোকে আইচক্ৰীম বনাই দিব। এইটো নহয় যে আজি মই ভিডিঅ' বনাইছোঁ কাৰণে, ইউটিউবত ভিডিঅ' দিওঁ কাৰণে তেওঁলোকে মোক এলাউ কৰিছে যে ভিডিঅ'টো কেনেকৈ তেওঁলোকে বোলে আইচক্ৰীমটো কি ধৰণে বনায় সেইটো ভিডিঅ' কৰিবলৈ। এইটো নহয়। যোনেই নাযাওক কিয় তেওঁলোকৰ ৰেষ্টুৰেণ্টলৈ, আপোনালোকৰ মুখৰ আগত আপোনালোকে খোৱা আইচক্ৰীমটো কি ধৰণে বনায়, কিনো তাত ইউজ কৰে, গোটেইখিনি আপোনালোকে দেখা পাব। তো আপোনালোকে তাত দেখিলেই গম পাব তেওঁলোকে কি ইউজ কৰে, কেনেকৈ হাইজিন মেইনটেইন কৰে, সকলোখিনি দেখা পাব। আৰু মেইন পইণ্টটো হৈছে, যিটো মই আকৌ কৈছোঁ যে এইটো প্ৰিজাৰ্ভেটিভ, যিটো তেওঁলোকে প্ৰায় নিদিয়ে বুলি ক'ব পাৰি। আৰু এই যিটো লাইভ আইচক্ৰীমৰ যিটো ৰোলৰ যিটো কনচেপ্ট হয়, এইটো আপোনাৰ থাইলেণ্ডৰ হয়। কিন্তু আপোনালোকে থাইলেণ্ড নোযোৱাকৈয়ে, আৰু প্লাছ এই যিটো কনচেপ্ট হয়, মই যিমানলৈকে জানো আমাৰ অসমলৈ অহা বেছি দিন হোৱা নাই। আৰু এটা কথা যে লখিমপুৰত এয়া ফাৰ্ষ্ট তেওঁলোকে আনিছে এই কনচেপ্টটো। আৰু আপোনালোকে যদি খাব বিচাৰে, আৰু মইতো ক'ম যে আপোনালোকে তালৈ এবাৰ নিশ্চয় যাওক, কাৰণ আমি আইচক্ৰীম খাওঁৱেই যেতিয়া, তো এইখন ৰেষ্টুৰেণ্টত গৈ যাতে আমি এবাৰ টেষ্ট কৰি চাওঁ। কাৰণটো এইটো যে তাৰ প্ৰথম কথাটো হৈছে, মই আজি যিমানখিনি গম পালোঁ, তেওঁলোকে তাতে ফ্লেভাৰো বহুতকেইটা দি থৈছে। আৰু আজি মই দেখালৈকে 28টা ফ্লেভাৰ্ছ তেওঁলোকে আপোনালোকৰ কাৰণে আগবঢ়াইছে। আৰু মই এইটো যিটো বনাই আছে, এইটো আপোনাৰ কেশৰ বাদামৰ হয়। তো সেইকাৰণে আপোনালোকে, আৰু এই যিমানটা 28টা ফ্লেভাৰ্ছ আছে, তো গোটেইকেইটা আপোনাৰ 100 টকাৰ ভিতৰত। তো 100 টকাৰ ভিতৰত এইদৰে লাইভ আইচক্ৰীমত আপোনালোকে পাব, য'ত প্ৰিজাৰ্ভেটিভ একোৱেই নাই। তো আপোনালোকে নতুন এটা কনচেপ্ট চকুৰ আগত কেনেকৈ বনায় সেইখিনি চাব, আৰু ফ্ৰেছ আইচক্ৰীম এটা আপোনালোকে খাব পাৰিব। আৰু এয়া আপোনালোকে দেখিছেই কি ধৰণে তেওঁলোকে বনাই আছে। তো ভিডিঅ'টো আজিলৈ ইমানেই। তো আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে, প্লিজ এটা লাইক কৰি দিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো আপোনালোকে ফ্ৰেণ্ডছৰ লগত প্লিজ শ্বেয়াৰ কৰিব। আজিলৈ বাই, থেংক ইউ।